Hello, my testing. On my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio stations, I got more plays than all. Yeah, time hoise 2:41 কি হয় 2 অক্টোবৰ আজি কি হয় জানা না সবাই তো গাইজ তেল ভরালো আমি তেল ভরালো এটা যাও করো মিস মারি আছে আরে রাস্তাখন দূৰ নেকি হা ডাক্তৰ তো এতিয়া আমি বৰ্তমান আছো নৰকাসুৰ টাৰ্নিং হয় থাকে একচুৱেলি এইটোত আমি সৰুৰ পৰা মই এইটোৱে এক্সাম দিছিলোঁ মেট্ৰিকৰ এক্সাম ইয়াৰ পৰা দিছিলোঁ মই আমি ইফালে যোৱা কথা আছিলে ইফালে নাযাওঁ बहकी सभी जुबां है हम हैं हजारों में अब की এতিয়া আহি পালোঁ গণেশপুৰী বোলেতো গণেশ মন্দিৰ তাতে অকণ ভাইক লগ কৰোঁ অকণ ভাই বা ক'ত আছে এতিয়া আমাৰ অকণকা ভাই সি আহি আছে বেলতলাৰ পৰা ঠিক আছে এতিয়া কৰোঁ ভাই ক'ত বা আছে নাজানো তো চাব পাৰে গণেশগুৰিৰ দৃশ্য তো এতিয়া ভাই ক'ত আছে তাক ফোন কৰোঁ এতিয়া ঠিক আছে তাৰপিছত কথা পাতি আছোঁ ইয়াতে মোৰ লগৰ কেইটামান থাকিব পাৰে তো ইয়াতে নাই অলপমান চাইড কৰোঁ ইয়াতে বহু So guys, গণেশগুৰিৰ পৰা সি এতিয়া বোলে ডিস্পুট হাবত আছে গণেশ মন্দিৰ দাদা মোক যাব দিয়া মোৰ দেৰি হৈছে তো ফাৰ্ষ্ট টাইম যেতিয়া ইউজ কৰিছিলোঁ কেমেৰাটো তেতিয়া মোৰ প্ৰব্লেম হৈছিলে মোৰ লগৰ এটা কি প্ৰব্লেম মানে ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ ঠিকে আছে ৰেকৰ্ড কৰাৰ পিছত কি হ'ল মানে ছেভ নহ'ল কেঞ্চেল মাৰা গ'ল তাৰপিছত টাইম লিষ্টত আছিলে সেইটো মই ক্লজ কৰা নগ'ল ডাইৰেক্ট মানে সেইটো ষ্টাৰ্ট মাৰিছোঁ সেইটোৰ পৰা হৈ আছিলে তোৰ ভাগৰ লাগিছে তাৰ কাৰণে ৰখি এতিয়া সি আহি আছে 6 মাইলত আছে সি এতিয়া তাৰপিছত কি আৰু এক্সট্ৰা বেটাৰী এটা কিনিব লাগিব চাগে তো এইটো আমাৰ গণেশগুৰি ফ্লাইঅভাৰ পালোঁ ফাইনেলি আজি গান্ধী জয়ন্তী ন চ' অলপমান চেকিং হৈ আছে এইটো চাওক পূৰা আল্টিমেট মজা বুলি ক'লোঁ এইটো গণেশগুৰি ফ্লাইঅভাৰ হৈ আছে আপুনি চাব পাৰে কি ধুনীয়া হৈছে অতি সুন্দৰ তো আশা কৰোঁ যাতে ভিডিঅ'টো ভাল লাগে আপোনালোকক আজি ওলাই আছে বহুত দিন পিছত তো চাব পাৰে ফ্লাইঅভাৰ হৈ আছে এতিয়া আৰু কিমান বাৰ টাইম লাগে তো ফাইনেলি অকল ভাই লগ পালোঁ ऐसी जी हम न पाए ऐसी जिंदगी हम छिपाए हम ना आए हम ना आए ऐसी जी কি কৰে এতিয়া দূৰত তিনিআলি মিটাপ আছে তোমাৰ গুৱাহাটী কমাৰ্চ কলেজ তাতে মিটাপ আছে ঠিক আছে এতিয়া আমি যাম গান্ধীমত যাম ন যাম 2 অক্টোবৰ গান্ধী জয়ন্তী হয়তো গান্ধীমতত যাম এইটো আমাৰ অকণ ভাই লগ পালোঁ ফাৰ্ষ্ট টাইম চ' কেনেকুৱা লাগিল ভাল লাগিছে এতিয়া আৰু ৰাইডটো চাওঁ কেনেকৈ আৰু লাহে আৰু ৰাইডবিলাক মাৰি থাকিম ন ত' আছে কেইখনমান বাহন 1 2 3 4 5 6 ত' 6খন বাহন আছে এখন 200 125 জিঅ' ৰিক্সা 220 RS ঠিক আছে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है
ওলাই দিওঁ আৰু ইয়াৰ পৰা ন গান্ধী মণ্ডপ सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत উলুবাৰী ফ্লাইঅভাৰ আমি যাব পাৰোঁ আমি যাম এতিয়া লেফ্ট সাইড ঠিক আছে ऐसी जिंदगी গান্ধী মণ্ডপ আহি পালোঁ গান্ধী মণ্ডপ हम ना ऐसी जीत छुप छुपाए ऐसी जीत हम न पाए ऐसी जिंदगी हम छुप छुपाए हम ना आए हम ना आए ऐसी जीत छुप छुपाए ऐसी जीत हम न पाए ऐसी जीत ना छुप छुपाए কি ৰাস্তা চ' ফ্ৰেণ্ডছ ফাইনেলি গান্ধী মণ্ডপ আহি পালোঁ অকণ ভাইৰ লগত কেনেকুৱা গৰমটো কেনেকুৱা দিছে তামাম গৰম ইয়ে ব্লগিং কৰি আছে এতিয়া আৰু ব'লা তো হাই ফ্ৰেণ্ডছ আমি বৰ্তমান আছোঁ গান্ধী মণ্ডপ ঠিক আছে গুৱাহাটী উলুবাৰী গান্ধী মণ্ডপ বৰ্তমান আজি 2 অক্টোবৰ গান্ধী জয়ন্তী হয়তো ইয়াতে চব ফুৰিব আহিছে চবে এনজয় কৰি আছে ঠিক আছে একদম চালিয়া ঠাই হয় আপোনালোকে আহিব আজি বুলি নহয় সদায় খোলা থাকে তো আপোনালোকে আহিব এবাৰ ভিজিট কৰিব জেগাটো কেনেকুৱা ভাল তো আপোনালোকে বেকচাইড চাব পাৰে নতুনকৈ বনাইছে মই যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ তেতিয়া ইমান বনোৱা নাছিলে তো কমপ্লিট হৈ গৈছে ভাল লাগিছে আমাৰ বাপুজী বুলিতো বাপুজী আৰু ইফালে ফ্লেগটো এই ফ্লেগটো মেক্সিমাম তোমাৰ শৰাইঘাট ব্ৰিজৰ পৰা দেখা পায় বহুত জেগাৰ পৰা দেখা পায় মানে শৰাইঘাট ব্ৰিজ আমিনগাঁও বুলি ক'ব নোৱাৰি নদীৰ সিফালে ব্ৰহ্মপুত্ৰ নদীৰ সিফালৰ পৰাও দেখা যায় আপুনি চাব পাৰে নাজানো ইয়াতে আৰু কিবা প্ৰগ্ৰাম হয় নেকি কিবা নাজানো তো আমাৰ অকণ ভাই ফাৰ্ষ্ট টাইম আহিছোঁ তো অকণ ভাইৰ চেনেলটো আছে মই দি দিম লিংকটো অকণমান চাই দিব মোৰতো অকণমান হিন্দীত হয় হিন্দীত আৰু ইংলিছ মিক্স আছে তো চাই ভাল পাব মিক্স টাইপ বহুত জেগাত গৈছে ভাই তো ফাৰ্ষ্ট টাইম আহিছোঁ আগৰ ভাইৰ ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো জৰুৰ কৰিব ঠিক আছে খাই দিব তো লগত মোৰটোও কৰিব অলপমান নিজৰ বুলি চাব পাৰে সেইটো আমাৰ ফ্লেগ উৰা নাই বৰ্তমান হাৱা দিয়া নাই হাৱা দিলে উৰিব এটা বস্তু আপোনালোকক দেখাব আৰু শুনাব পাহৰি গ'লোঁ ঠিক আছে তো এইটো হ'ল ভিউ পইণ্ট কি হয় ভিউ পইণ্ট ঠিক আছে তো ভিউ পইণ্টটো একদম আল্টিমেট অতি উত্তম বুলি ক'লোঁ মানে আহিব তো ভিউ পইণ্ট চাব পাৰে ইয়াৰ পৰা বহুত লোকেশ্যন দেখা পাব আপুনি ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন দেখা পাব এইফালে শৰাইঘাট দলংখন দেখা পাব উমানন্দ দেখা পাব তো বহুত ঠাই মানে কভাৰ কৰি আছে মানে এইটো জেগাটো একচুৱেলি বহুত দূৰৰ পৰা মানে দেখা পায় চাব পাৰে ভিউটো চাব পাৰে একদম তাতে যদি যাব পৰা যায় কি হ'ব এইটো আপোনালোকে জানে ঠিক আছে এইটো পল্টন বজাৰ ৰেলৱে ষ্টেচনো দেখা পায় আৰু মোৰ তাতে DSLR বৰ্তমান নাই নহ'লে মই জুম কৰি পেলাই দেখাই দিলোঁ বৰ্তমান হেৰি কৰিছোঁ তো মানুহ চাওক আপুনি মানুহ চাব পাৰে কিমান মানুহ ফুৰিব আহিছে আজি 2 অক্টোবৰ বুলি পেলাই তো চাওক মানুহ চবে ফুৰিব আহিছে আৰু লগত ময়ো আহিছোঁ চাব কাৰণে চব ফ্লেগটো চাব পাৰে ফ্লেগটো চাইছে তো চব কি ধুনীয়াকৈ উৰি আছে ফ্লেগটো
আমি এতিয়া যাম গান্ধী মণ্ডপৰ য'ত আহিছোঁ আমি গান্ধী মণ্ডপ তো আমি তলত যাওঁ তলত নতুনকৈ ৰাস্তা এটা খুলিছে তো তাতে যাওঁ তো চাওক কিমান ধুনীয়া পাৰ্কৰ নিচিনা বনাইছে গান্ধী মণ্ডপত আপুনি অকল যদি ওপৰৰ পৰা আহি যদি ভিজিট কৰি যায় তেনেহ'লে আপোনাৰ একো লাভ নাই যদি আপুনি এইটো জেগাত অহা নাই এইটো আপুনি চাব পাৰে ভাল লাগি আছে আহিছোঁ ইমান দিন পিছত আহিছোঁ চাওক ইফালৰ পৰা এটা ভিউ দেখা পাই আছোঁ আমি তলৰ ৰাস্তাও দেখা পাই আছোঁ পুৰা শ্বিলং বুলি কোৱা ভুল নহ'ব চাগে তো ৰাস্তাটো খতমেই হোৱা নাইচোন মানে ৰাস্তাটো বাঢ়ি গৈ আছে ক'লৈকে দিছে এইটো ৱাও সঁচাকৈ ৰাস্তাটো খতমেই হোৱা নাই চাব পাৰে স্কুল বা কলেজৰ ষ্টুডেণ্টক এলাও কৰে নে নাই সেইটো মই ভালকৈ গম নাপাওঁ ঠিক আছে কেইদিনমান পিছতহে গম পোৱা যাব বিকজ আজি এনেকুৱা ধৰণৰ ন'টিচ একো মই চিৰিয়াছলি বহুত ভাগৰ লাগি গৈছে বহুত লেতেৰা ভাগৰ লাগি আছে পুৰা মানে সৰু চলিবিলাকৰ নিচিনা মানে যেনেকুৱা উৎপাত কৰি আছিলোঁ কি বুলি ক'ম মানে ভাল লাগে ন এইবোৰ জেগাত আহি পেলাই সঁচাকৈ বহুত বেছি ভাল লাগে তো মানে বাইক চলাই মানে শৰীৰবিলাকৰ তেজবিলাক চলাচল নহয় তো সেইকাৰণে জাপ মাৰি কিনে তেজবিলাক চলাচল কৰি আছোঁ ঠিক আছে তো বহুত দিন পিছত এনেকুৱা জাপ মাৰিলোঁ ভাল লাগিলে শৰীৰটো অলপমান মানে হেৰি হ'ল পাৱাৰ বাঢ়ি গ'ল বুলি ক'লোঁ ঠিক আছে তো ভালে লাগিল বেয়া লগা নাই আজিৰ কাৰণে এইখিনিয়ে ডিএন কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ঠিক আছে তো লগ পাম নেক্সট ভিডিঅ'ত যেতিয়া আহোঁ তো বাই বাই